হেল্ল' বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল জিতুধন। তো আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ময়ো ভালে আছোঁ। আজি মই আহিছোঁ আপোনাৰ ডুমডুমা আৰোৰা চিনেমা হল। আপোনাৰ চিনেমা চাবলৈ আহিছিলোঁ। আপোনাৰ চিনেমা লাগি আছে আপোনাৰ কাশ্মীৰ ফাইল। তো বহুতে কৈছে ফিল্মখন বহুত ভাল হৈছে আৰু ছ'চিয়েল মিডিয়াতো আপোনাৰ বহুত পপুলাৰ হৈছে। তো ভাবিলোঁ এবাৰ ফিল্মখন চাই লওঁ কেনেকুৱা হৈছে বাৰু। তো ইয়াত আহি দেখিলোঁ আপোনাৰ কিমান মানুহ আছে, দেখিছে আপোনাৰ বহুত লাইন হৈ আছে আপোনাৰ মানুহবিলাক সকলো হয়। তো টিকেট নাপামে নেকি চাগে, সকলো হয় দেখোঁ মানুহে মানুহ। তো কিবা হয় নাজানো আৰু টিকেট পামে নে নাপাম। তো চাওঁচোন বাৰু টিকেট পাওঁ নে নাপাওঁ ফিল্মখন চোৱাৰ কাৰণে। দেখিছেনে সকলো হয় মানুহ। আজি কিবা এটা নতুন ফিল্মত কিবা এটা বেলেগ চিন দেখিবলৈ পাম যেন পাইছোঁ। তো যিমান মানুহ আহিছে আৰু এনেও শুনিছোঁ আপোনাৰ হিন্দুবিলাকক বোলে বহুত অত্যাচাৰ কৰিছিলে, হিন্দু পণ্ডিতবিলাকক। তো আপোনাৰ কাশ্মীৰত টেৰৰিষ্টবিলাকে বহুত অত্যাচাৰ কৰিছিলে, বহুত মাৰি পঠাই দিছিলে আপোনাৰ কাশ্মীৰৰ পৰা। তো নাজানো কিমানটো সত্য। তো ফিল্মখন দেখিলে আপোনাৰ গম পাম। দেখিছেনে কেনেকৈ লাইন হৈ আছে আপোনাৰ। আৰু ইয়াত আপোনাৰ লগত মোৰ এজন আছে, তো গৌতম দা, এখেতৰ লগত মই আহিছোঁ মানে। আৰু আপোনাৰ এইপিনে পোষ্টাৰখন আপোনাক দেখাই দি আছোঁ, কাশ্মীৰ ফাইল পোষ্টাৰখন আপোনালোকে চাই লওক। কিমানটা শ্ব' আছে আপোনাৰ, এটা আছে 7:30 আৰু এটা আছে আপোনাৰ 4:30 শ্ব' আছে আপোনাৰ কাশ্মীৰ ফাইল। এখন ফিল্ম লাগি আছে মানে। আজি বহুত মানুহ হৈছে আপোনাৰ। আজিৰ পৰা ইয়াত চলিছে মানে শ্ব'টো ডুমডুমা আৰোৰা চিনেমা হলত। তো দেখিছেনে কিমান লাইন হৈছে আপোনাৰ, কিমান মানুহ ৱেইট কৰি আছে। তো চাই লওঁ বাৰু কেনেকুৱা লাগে ফিল্মখন। তো ইয়াত মানুহে মানুহ গাড়ী মানুহ চব আৰু কিমান মানুহে চাব আহিছে ফিল্মখন। নিশ্চয় ভাল হ'ব লাগে আৰু ফিল্মখন। তো ইয়াত দেখিছে লাইন হৈছে, তো আমিও ইয়াত লাইন হ'ব লাগিব আৰু নহ'লে আৰু পাছত মাজত সোমাই গ'লে আৰু কোনোবাই আৰু গালি দিব পাৰে। তো গতিকে আমি ইয়াত লাইনটো হ'ব লাগিব আৰু লাইনটো হৈ পেলাই মানে সোমাব লাগিব, নহ'লে আৰু কোনোবাই গালি দিলে বেয়া লাগি যাব যে। আৰু ইয়াত আমি অলপ আগত লাইন হ'ব লাগিব। তো ইয়াত দেখিছে লাইন হৈ আছোঁ মই আৰু মোৰ লগৰ পাছৰ বন্ধুজনৰ লাইন হৈ আছে। আমি একলগত আপোনাৰ চিনেমা চাম এতিয়া লাইনত গৈ আছোঁ আৰু লাহে তো আগৰ পিনে আপোনাৰ বহুত লাইন আছে। তো এনেকৈ লাইনত যাব লাগিব, নহ'লে মাজৰ পৰা সোমালে আৰু গালি দিব পাৰে। তো কোনোবাই দেখিছে কিমান লাইন হৈছে, কিমান মানুহ আহিছে ইয়াত ফিল্মখন চাবলৈ। আৰু ফিল্মখন চাগে ভাল লাগিব, সেইটোৰ কাৰণে বহুত মানুহ আহিছে চাবলৈ। তো আমি এনেকৈ ভিতৰত সোমাই যাম আৰু। তো ফিল্মখন চালোঁ মানে গোটেই বেয়া লগা নাই মানে। আগৰ পণ্ডিতবিলাকক কাশ্মীৰৰ পৰা কেনেকৈ মাৰি পঠাই ওলাই দিছিলে, মানে কেনেকৈ গুলিয়াই মাৰিছিলে, সেইবিলাক দেখাইছে। তো ভালে লাগিছে, বহুত ভাল লাগিছে। আৰু আমাৰ হিন্দু সমাজৰ মানুহবিলাকে প্ৰায়ে চাব লাগে এই ফিল্মখন। ইয়াত এটা নিশ্চয় কাহিনী এটা বুজি পাব তেখেতসকলে। আৰু মই ভিতৰত সোমাওঁতে আপোনাৰ ভিডিঅ'টো বনাব নোৱাৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ ভিতৰৰ পৰা। অলৰেডি এইটো এলাও নাই মানে ভিডিঅ' বনোৱাৰ কাৰণে। তো আপোনালোকে নিজে যাই মানে চিনেমা হলত চাই ল'ব ফিল্মখন। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বহুত আশাৰে বনাওঁ, ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।